বিশ্ববিদ্যালয়ত যেটো কাৰ্যসূচী হ'ল এটা অতুলনীয় অপূৰ্ব কাৰ্যসূচী হৈছে এয়া আমাৰ আৰম্ভণিহে ডক্টৰ ভূপেন হাজৰিকাৰ ভূপেন্দ্ৰ সংগীত আমি 15টা ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা লৈছোঁ তাৰে এইটো ষষ্ঠ মানে ইংৰাজী হ'ল অসমীয়া বাংলা হিন্দী হৈ গ'ল আৰু এইটো ষষ্ঠ সংস্কৰণ ইয়াৰ পিছতে আমি তামিল তেলেগু কন্নড় মালয়ালম মাৰাঠী গুজৰাটী পাঞ্জাবী আৰু সংস্কৃতলৈ ভূপেন্দ্ৰ সংগীত অনুবাদ হ'ব আৰু ইয়াত আজি যিটো কাৰ্যসূচী লৈছে সেই কাৰ্যসূচীটো হৈছে সমন্বয় আমি সমন্বয়ৰ যিটো ধাৰণা অসম সাহিত্য সভাৰ সমন্বয় মানে কাৰোবাক গ্ৰাস কৰা নহয় একেলগে আগবাঢ়ি যোৱা আমি অসমখনক গঢ় দি তুলিবলৈ হ'লে আমি সকলো একেলগে আগবাঢ়ি যাব লাগিব এইখিনি উদ্দেশ্যৰে আমি আজি এই কাৰ্যসূচীটো কৰিছোঁ কালিলৈ কবিসকলৰ কাৰ্যসূচী হ'ব অসমৰ অসমীয়া ভাষাভাষী কবিৰ লগতে বড়ো নেপালী বিষ্ণুপ্ৰিয়া মণিপুৰী বিবিধ জনগোষ্ঠীৰ কবিয়ে একেলগে ইয়াত কবিতা পাঠ কৰিব আৰু সেইবিলাকৰ মূল্যায়ন হ'ব এইটো এটা তাতকৈ ডাঙৰ কথাটো হ'ল যে বড়ো আৰু অসমীয়াৰ এটা পৰিভাষা নামৰ এখন গ্ৰন্থ অহা ছেপ্টেম্বৰত বড়ো সাহিত্য সভাই আমাক যুগুতাই দিব আমি সেইখন প্ৰকাশ কৰিম আৰু বড়ো সাহিত্য সভাৰ লগত বড়ো গোষ্ঠীটোৰ লগত আমি সকলো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিম এইটো হয় ঠিক আছে